हेलो गाइस, কি খবৰ ভালে আছেনে? আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি চাদৰৰ পটি কেনেকৈনো খুৱাই তাকে চাওঁ আহকচোন। এনে চাদৰখনৰ পৰা পটিকেইখন এনেকৈ কাটি টুকুৰা টুকুৰি কৰি ল'ব লাগে। লৈ পেলাই যিখিনি বেছি কাপোৰ সেইখিনি কাটি পেলাই দিব লাগে। আৰু কাপোৰৰ পটিকেইখন লগোৱাৰ আগতে চাদৰৰ মূৰকেইখন সূতাবোৰ ওলাই নাহে আৰু দহি কৰিবৰ কাৰণে ভাল হয়। এতিয়া চাদৰৰ পটিখিনি খোৱাৰ আগতে এফালে তিনিডাল পটি লাগে। পটি তিনিওডাল সমানে ভালকৈ মূৰ তিনিটা মিলাই লৈ চিলাব লাগে, যাতে ইডাল পটিৰ মূৰটোৰ লগত সিডাল পটিৰ মূল আৰু ফুলখিনি ধুনীয়াকৈ মিলি পৰে, যাতে ধৰিব নোৱাৰে। এতিয়া চাওকচোন, ইমান ধুনীয়াকৈ এইখিনি ধৰিবই নোৱাৰিব। এনেদৰে তিনিডাল পটি চিলাই দিয়া হ'ল। আৰু এতিয়া পটি কেইডাল চাদৰখনৰ চিলাই দিয়া হ'ব। এনেদৰে চাদৰখনৰ কাষত পটিকেইডাল চিলাই দিয়া হ'ব। আৰু এটা কথা মনত ৰাখিবলগীয়া যে পটিখিনি চিলাওঁতে মূৰকেইটা তলৰ চাদৰখনৰ লগত পটিকেইটা মিলিছে নাই সেইটো চাব লাগিব। নহ'লে পটিৰ ওপৰত চিলনিটো বহি গ'লে তলফালে চাদৰখনত কিছুমান চিলনি বহি নাযায় আৰু চাদৰখনৰ পৰা পটিটো অলপ ভাঁজ হৈ এৰাই আহে। কাপোৰখন ফটা নিচিনা দেখুৱায়। সেইবাবে চাদৰখনৰ পটিটোৰ মূৰটো আৰু চাদৰখনৰ মূৰ দুটাই সমানে মিলাই ল'ব লাগিব। এনেদৰে চাওকচোন, পটিকেইটা খোৱা ইমান ধুনীয়া হৈছে, সমান হৈ পৰিছে। অৱশেষত এতিয়া এয়া চাদৰ চাওকচোন কি ধুনীয়া হৈ পৰিছে। চাদৰৰ পটি জইন কৰা হৈছে নাই কোনো ধৰিবই নোৱাৰিব। আৰু ধন্যবাদ বন্ধুসকল, মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰা হৈছে আজিৰ কাৰণে। আৰু কেনেকুৱা হৈছে পটি খোৱা মোক কমেণ্টত জনাবচোন। আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোক।